ঋষি মোক এৰিদে বুলি কৈছোঁ এৰ কৈছোঁ তোৰ কি ভাল পোৱা এয়া আছিল হা বদনাম কৰি শান্তি নহ'ল আৰু এতিয়া এয়া ঋষি মোক এৰিদে বুলি কৈছোঁ ঋষি এৰ মোক ভাল পোৱা ত্যাগ থাকে ঋষি ত্যাগ প্ৰতিশোধ নহয় চা ঋষি ভালে ভালে কৈছোঁ এৰি দে নহ'লে কথা বেয়া হ'ব কিন্তু আৰু এটা কথা শুন যদি ত্যাগ কৰিব নোৱাৰ প্ৰতিশোধ ল এয়া তোৰ কেতিয়াও সঁচা ভাল পোৱা হ'বই নোৱাৰে চা ঋষি এৰি দে কৈছোঁ মোক ঋষি ঋষি এৰি দে না উফ তই কি কৰিছ এইবোৰ ঋষি ঋষি এৰ না মোক আচ্ছা তই দেখোন বহুত জান কিন্তু এইটোহে নাজানিলি যে যে কাৰোবাৰ হৃদয়ৰ লগত খেলাটো এটা ডাঙৰ ভুল চা ভালে ভালে কৈছোঁ মোক এৰি দে নহ'লে কি কৰিবি মাৰিবি আৰে মাৰ না আৰে মাৰি পেলা না মাৰি পেলা অথচ হৃদয় এতিয়া এই আঘাতবোৰৰ বিষৰ পৰা মুক্ত হৈ যাব পাৰিম কি কৰ তই এইবোৰ কিছুমান কথা চিধাকৈ নুবুজিলে হেনো মানুহ বেকা হ'ব লাগে কি কৰ তই এইবোৰ কি কৰিম আচলতে কি জানো দেহত পোৱা আঘাত মানুহে দেখা পায় কিন্তু হৃদয়ত পোৱা আঘাত মানুহে দেখা নাপায় দেহৰ আঘাতৰ বিষ কিমান মানুহে অনুভৱ কৰিব পাৰে কিন্তু হৃদয়ৰ আঘাতৰ বিষ মানুহে অনুভৱ কৰিব নোৱাৰে তই বৰ ভাল কাম নকৰিলি ঘোৰ অন্যায় কৰিছ তই এটা কথা কি জানো এই আঘাতৰ বিষ এদিন নহয় এদিন শুকাই যাব কিন্তু মোৰ দৰে কেঁচা আঘাতৰ বিষ লৈ মৰি মৰি জীয়াই থাকিব নালাগে তই কেতিয়াও প্ৰেমিক হ'ব নোৱাৰ তই এক হত্যাকাৰী কাৰোবাৰ দেহত আঘাত দি হত্যা কৰাটোতকৈ কাৰোবাৰ অন্তৰত আঘাত দি